শ্ৰদ্ধেয় ৰাইজ, অসমৰ কৃষ্টি সংস্কৃতি আৰু সভ্যতাৰ প্ৰাণ কেন্দ্ৰ এই যোৰহাট গ্ৰন্থমেলাত উপস্থিত হৈ নিজকে ধন্য মানিছোঁ। উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ আমাক নিমন্ত্ৰণ জনোৱাৰ বাবে। কবিতাৰ শিৰোনাম এই চহৰত আপুনি আছে বাবেই। বেছটো অলপ দিব। এই চহৰত আপুনি আছে বাবেই ফাগুন আহে এই চহৰলৈ। আপোনাৰ আঁচলত ধৰিয়েই আহে ফাগুন। আপোনাৰ আঁচলখন কঁপিছে নহয়নে? ফাগুন কঁপিছে আপোনাৰ আঁচলত। ফাগুন কঁপিছে। কৃষ্ণচূড়াক দিবলৈ আপোনাৰ ওঠৰ পৰা লিপষ্টিকৰ ৰং চুৰ কৰে ফাগুনে চুৰ কৰে আপোনাৰ নখৰ পৰা নেইল পলিছ। এই চহৰক ধূলিৰ পোছাক পিন্ধাবলৈ আপোনাৰ মেহেন্দি চুলিৰ পৰাই বতাহ পাবে। মানুহৰ চকী মেজ আৰু আলমাৰীত, দুৱাৰ খিৰিকী আৰু বাৰাণ্ডাৰ ধূলিবোৰত ফাগুনে থৈ যায় আপোনাৰ এই তেজাল অস্তিত্ব, যি ধূলিত নাম লিখিব পাৰি প্ৰেমেৰে। এই চহৰত আপুনি আছে বাবেই এজন কবি আছে এই চহৰত, আৰু তেওঁ ধূলিত লিখে আপোনাৰ নাম। আপোনাৰ খোজৰ তালে তালে ফাগুন খটখটিয়ে দি উঠি যায়। আপোনাৰ বিউটি পাৰ্লাৰত ফাগুনে চাই আৰ্জি। আপোনাৰ অকৃত্ৰিম হৃদয়ৰ চৌপাশে, আপোনাৰ বুকুৰ সুগন্ধি বাগিচাত ফাগুন ফুলি উঠে টিকটিকিয়া ৰঙা। আপোনাৰ ৰিঙা ৰিঙা ভাৱনাৰে আপোনাৰ